মা 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 অ মা আজি মোক ভাতৰ লগত মাংস খোৱাবা দেই। ঠিক আছে বন্ধুসকল, আৰু এবাৰ কৰি চাওঁ। ভয়ানক বতৰ, ৰাতিৰ আন্ধাৰে পুৱাৰ পোহৰলৈ বাট চাইছে। মহাৰাণী অকলে অকলে নিজৰ কোঠাত বহি নিজৰ ফুটা কপালখনকে ধিয়াই কান্দ দি আছে। তেওঁ পানীৰ লগত প্ৰয়োজন মিলাই খাবলৈ লৈছে, কিন্তু ৰাৱণৰ ভাই কুম্ভকৰ্ণৰ ৰজা হ'ব বিচাৰিছে। আৰু মহাৰাণী দেউতাকে সাঁতুৰিব শিকি আছে। মোক শান্তিত সাঁতুৰিবলৈ দিয়া। ৰবা, কোন আছে তাত? মই এই কাহিনীৰ হিৰো, আমাৰ মহাৰাণীক বিপদৰ পৰা বচাবলৈ আহিছো। কলি যুগৰ দুৰ্যোধনহঁত, এৰি দিয়া তেওঁক, নহলে মোৰ তৰোৱালৰ ধাৰে তহঁতক ঠিকছে চুমা দিব। মোৰ তৰোৱালৰ ধাৰে তহঁতক কৌশিক পাছৰখিনি কৈ দে আকৌ। তেৰি বন্ধু, মই কৈ কৈ ভাগৰি গৈছো, নিজৰ ডাইলগ নাপাহৰিবা। বাবু তই থিয় হৈ থাক গছৰ নিচিনাকৈ। মোহন ছাৰ, আপুনিতো মহান আছিল, মোতকৈ মহান নহয় আপাই। কি কলি বাবু? মোৰ ডাইলগ দীঘল হৈছে। পগলা হলি তই। তুমি গম পোৱা নাই যে মই শ্ৰেষ্ঠ শক্তিশালী হিৰো? প্ৰত্যেকটো কাহিনীৰ হিৰো থাকে। মানে হিৰোৰ অবিহনে সকলো কাহিনী বেকাৰ, বৰিক আৰু ভেলকি বাজিৰ নিচিনা লাগে, নহয়নে বাৰু? পৰ্দা উঠিল, সন্মুখত বহি থকা দৰ্শকক মনোৰঞ্জন লাগে। কোন হয় মই? মই যিকোনো হ'ব পাৰোঁ। মই সমুদ্ৰৰ ডকাইত হ'ব পাৰোঁ, যাৰ কাণ্ড কাৰখানাৰ বাবে তাৰ হাতখনে তাক বেয়া পোৱা হৈ গৈছে। নহ'লে মই সাপ নচোৱা যোগী হ'ব পাৰোঁ, যি সাপ বিচাৰি হাবিলৈ যায়। কি কৰিছ? এৰি দে মোক। নহ'লে বা প্ৰেম যদি লাগে পৃথিৱীৰ জনপ্ৰিয় প্ৰেমিক হৈ দেখুৱাই দিম মই। ক'বলৈ গ'লে ইমান দিন তোমাৰ পৰা দূৰত থাকি আজি তোমাৰ কাষলৈ আহিছো। মাত এষাৰ নিদিয়ে নে বাৰু? যদি চোৱা যায় তেতিয়াহ'লে বহুতো ছোৱালী মোৰ বাবে পাগল। মই সিহঁতক ভাল নাপাওঁ, তোমাকে মোৰ বেছি ভাল লাগে। কি কৰিছা? কোনোবাই দেখিব। আচ্ছা ঠিক আছে বাৰু, থোৱা। কি কৰিছা? পিল পিলাইছে, চুমু এটা দিবা। এইটো মোৰ চৰিত্ৰ। বাবু তই ঠিকেই কৈছিলি, মোৰ ডাইলগ দীঘল হৈছে। বন্ধুসকল, মই সকলো বুজিলো। হিৰোৰ পাছত দৌৰোতে ফফ বেঙেনা হ'লগৈ। এতিয়া কাহিনীটো অলপ টুইষ্ট আনিব লাগে। এই সুযোগক সোণালী সুযোগ বনাব পৰা অলপ জোৰদাৰ টুইষ্ট। মোহন ছাৰ, কিমান ৰাতি?